পল্লীৰ মাজে মাজে গৈ আছোঁ আমি খুব ধুনীয়া গান এটি শ্বুটিং কৰিবলৈ। গানটোৰ নাম হৈছে দাদা। বঢ়িয়া লাগিছে। কাম ষ্টাৰ্ট হৈছে। মেকআপ ললাই তুমি? আমার বাবলু দাস। বহা যাও টেক প্লেব্যাক। ভিডিঅ' হৈ আছে। ইমান ডাঙৰ সৰু সৰু চাই লোৱা অলপমান 1 কচামান দেখাত ডাঙৰ। তুমি এনেকে ল'ব পাৰিবা চাইডত? কেনেকে ল'বা? অলপ কমে দিলে 1 কচামান কমে দিলে ভাল। আন্দৰ লৈ লোৱা, লৈ লোৱা। পাৰিব লাগিব। একো নাই, বুজা নাইতো। এই আহাটো হ'ব এইটো। আগতে দাদা লিপছটো লৈ ল'ম। কোনখিনি লিপছ? এইটো নালাগে ন? এইটো এইখিনি নালাগে। তাকে সেনেকে আনিব লাগিব। ভিডিঅ'টো বন্ধ কৰোঁ। এনেকে লৈ আহিব লাগিব। হৈ গ'ল না? দাদা আহকচোন, দাদা আহক। দাদা বেক বেক লৈ চাই আহক। কোনটো লিপছ আছিল? হেৰি আছে এইটো বাৰীটো। এমান ঠাণ্ডা গাড়ীৰ পৰা উঠিছে, ধান হেৰি কৰি আছে। খেৰ এতিয়া খুব সুন্দৰ সকলোবিলাক আছে। এয়া BTS। করে দে না, করে দে না, রোখা। না না না, কাট না, হল হল। বেকা বেকা বেকা, রোখা রোখা। অ্যাকশন।
নমস্কাৰ মোৰ ৰাজকুমাৰ গানটো খুব ভাল লাগিছে জুবিনে গাইছে দাদা মই নিজেই ইমান ভাল পাইছোঁ গানটো কাৰণ গানটো ধুনীয়া ধুনীয়া যিটো কনচেপ্ট ভণ্টিটো ভাবি উলিয়াইছে ককায়েক আৰু ভনীয়েকৰ ইমান ধুনীয়া কনচেপ্ট তাইতো সঁচাই গান দিলে পোৱালি মোৰ বহুত ভাল লাগিছে আপোনালোকে চাব মৰম দিব সেইবিলাক কৰিব গানটো যদি ভাল পায় সেইটোকে মই কৰিছোঁ এটা নতুনত্ব পাব গানটো বাবলুদা কি কয় ভাল লাগিছে গানটো বহুত ধুনীয়া জুবিন দাই গাইছে আৰু নিৰ্বিতা গাইছে আৰু ভিডিঅ'টো বহুত ধুনীয়া হ'ব ৰাজকুমাৰ দা আছে আমাৰ ৰাজকুমাৰ আছে মোৰ ভাল ফ্ৰেণ্ড বাল্যকালত ভাল লাগিল বহুত দিনৰ তাৰ লগত কাম কৰিলোঁ যাওঁনে শ্বৰ্ট হৈছেনে ৰঞ্জিত কি কোৱা মই কি ক'ম মানে খুবেই ভাল লাগিছে এই শ্বুটিংটোত আহিবলৈ এই ইউনিটটো গোটেই একতা হৈ এতিয়া টেঙা খাব এই আমাৰ মাইনাহঁতে টেঙা খাই আছে খুব ভাল লাগিছে গানটো খুব হেৰি হ'ব সকলোৱে শ্বেয়াৰ কৰক এই আমাৰ গানৰ মেইন মানুহ লিৰিক্স খুব ধুনীয়া গান সদায় কৰি আছে আৰু দাদা আছে খুব ধুনীয়া হৈছে দেই শ্বুটিং মই বহুত 100% ছেটিছফাইড আহি আছে সোনকালে কি হ'ল কি লাগে আনিব দিয়ক ক'ত আছে কিহতে গৈছে ফেৰি টাইপত কিবা হ'ব পাৰিব নালাগে আৰু ধুনীয়া এইখন এটা মাছ কষ্টিউম ডিজাইনাৰ ঠিক আছে নে এই তেল আছে নেকি খবৰ নাছিল পেকেট এটা আছে নেকি হেৰি এই মানে লুকছটো ৰাখিবলৈ খালৈ বেলেগ চিয়ানা আহি বুলি কৈছে মেকিঙত যাব মোৰ কি আছে ফাৰ্ষ্ট মোৰ সাহসৰে মোৰ সুখৰে যোৰ যাওঁ